বহুত কষ্ট যিবিলাকে পাহাৰীয়া জীৱন যাপন কৰে মানে পাহাৰত থাকি জীৱন যাপন কৰে আপোনালোকে নাভাবিব তেওঁলোকৰ জীৱন যাত্ৰাটো ইমান সহজ আমি সমতলত থাকিলে কি বাইক লৈ চাইকেল লৈ কাৰ লৈ ডাইৰেক্ট আমি নিজৰ ঘৰত সোমাই যাব পাৰোঁ কিন্তু যিবিলাকে এনেকুৱা ধৰণৰ পাহাৰীয়া অঞ্চলত বসবাস কৰে পাহাৰত বসবাস কৰে তেওঁলোকৰ জীৱনটো বহুত কষ্টকৰ হয় চাওক ঠাইটো বহুত ধুনীয়া হয় সেইটো পিকনিক স্পট বুলি ক'ব পাৰি এইফালে ওপৰৰ ফালে যাব পাৰি চাওক কি ভয়ংকৰ এই তলতো মানুহে গা ধুই আছে আমি আহিছোঁ জোতা পিন্ধি আমিও চাম গা ধুব পৰা যায় নেকি এইফালে গা ধুই আছে আই থিংক পানীটো বহুত ঠাণ্ডা পানী হয় এইফালে যিমান দূৰ যাব ওচৰ ফালে সিমানে পানীৰ আৰু সোঁতটো বেছি পোৱা দেখা যায় চাওক মই টাচ কৰি চাই আছোঁ পানী বহুত ঠাণ্ডা ব্লগ বনাই আছোঁ পৃথিৱীখন বহুত সুন্দৰ আছে বহুত সুন্দৰ পৃথিৱীখন আপোনালোকে ঘৰত বহি বহি বৰ নহৈ বাহিৰত আহক অলপমান সময় ওলাওক নিজক সময় দিয়ক নিজৰ কাৰণে সময় দিয়ক নিজৰ কাৰণে সময় দিলে তেতিয়া পৃথিৱীখন আপোনাৰ বহুত সুন্দৰ বুলি মনত হ'ব বা পৃথিৱীৰ এটা মায়া জাগিব আৰু আল্লাহৰ প্ৰতি আপোনাৰ এটা ভাল ধ্যান ধাৰণা আহিব যে একমাত্ৰ মানুহৰ কাৰণে আল্লাহ ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য ইমান ভাল ভাল খাদ্য সৃষ্টি কৰি থৈছে বেছিভাগে চিনি পায় ওচৰৰ পাজৰৰ ঠাই এটা বহুত ধুনীয়া কম বাজেটত মানে মাইণ্ডটো ফ্ৰেছ কৰিব পৰা এটা ঠাই ইয়াতে আছে ৱাটাৰফলছ একদম পানীৰ ঝিম ঝিম কুলু কুলু শব্দ এইফালে আছোঁ মই আহিছোঁ বাইক লৈ দুইজন মানে কিন্তু সমস্যা হ'ল বতৰটো অলপ বেয়া ওপৰৰ পৰা অলপমান বৰষুণ হাত দি আছে কিমান শব্দ হৈ আছে পানীৰ বহুত মানুহ আছে যাই আছে কিন্তু কপালটো বেয়া অলপ ৰদ থাকিলে ভাল আছিল যিহেতু পানী আছে ইয়াতে গা ধুই ভাল লাগিছিল ভাল লাগিব সমস্যা হ'ল ৰদ নাই আজি বৰষুণ ভাৱ এই ঝৰ্ণাৰ পানী পৰি আছে এইফালৰ পৰা বঢ়িয়া গোটেই সপ্তাহধৰি কেৱল ডিউটি সপ্তাহত একবাৰ অথবা মাহত একবাৰ দুবাৰ হ'লেও আহিব লাগে কৰবাত অলপ ঘূৰা ফুৰাৰ কাৰণে মাইণ্ডটো অলপ ফ্ৰেছ হোৱাৰ কাৰণে ইয়াত এটা মন্দিৰো আছে পাহাৰৰ ওপৰত এটা মন্দিৰ আছে শিৱ মন্দিৰ চাগে আই থিংক মই ইমান ভালকৈ নাজানো কিন্তু আমি যাব বিচাৰি আছোঁ ৱাটাৰফলছ আৰু প্ৰায় 1.5 কিলোমিটাৰমান ওপৰত উঠিব লাগিব তেতিয়াহে ৱাটাৰফলছটো পাম